ভালেই নেকি? বাহিৰত বহুত ঠাণ্ডা পৰিছে আকৌ ভালকে চুৱেটাৰটো এটা পিন্ধি যা। হ'ব দিয়া, মোৰ ইমান ঠাণ্ডা নালাগে। ইনো আমি খেলিয়ে থাকিম, খেলি থাকিলে ইনো গৰম নুঠে। হ'ব জহনী, আজি দেওবাৰ বুলি গম পাওঁ নেপা? কামতো ক'বলৈ স্কুল যাওঁ আজি। পাপাই কেনেকুৱা কথা কৈছাচোন? আজি গণতন্ত্ৰ দিৱস আছে নহয়, তুমি গম নোপোৱা নেকি? আজি দেওবাৰ হ'লেও যাব লাগিব। আমাক 7:30 বজাতে মাতিছিলে, মোৰ দেৰিয়ে হৈছে। মই যাওঁ, তোমালোকৰ লেকচাৰ মাৰি থাকিবলৈ মোৰ সময় নাই। আজি 26 জানুৱাৰী নহয়, মই পাহৰি থাকিলো। এই ল'ৰাটো গ'লেই হপায়। আজি তাক কি ঘৰ খেদা। ভালকে বোলে চুৱেটাৰ পিন্ধি যাবি বুলি ক'লো, এই চুৱেটাৰটো থৈ গ'ল, দেখিছেনে বাৰু? এই ভালেই হৈছে দিয়া, চুৱেটাৰ পিন্ধি গ'লে সেই লেতেৰাহে কৰিব। আকৌ সেই লেতেৰা কৰি তুমিয়ে ধুব লাগিব। আকৌ চাফ চাবোনৰ পৰা এনেই খৰচ হ'ব, গম পোৱা না? ভালেই হৈছে দিয়া। আইঅ ঈশ্বৰ, এই মানুহটো যে কেনেকুৱা ধৰণৰ কথাবোৰ কয়, নিজে পিতকটোকো তেনেকুৱা কথা কয় নে বাৰু? তালৈ ঠাণ্ডা ঠাণ্ডা সোমাই গা চা বেয়া লাগে হা? আকৌ গা চা বেয়া হ'লে আপুনিয়ে খৰচ কৰিব লাগিব, গম পাব তেতিয়া। আজি তোৰ লগতে নিবিনে মোক? আজি বেগ চেগো নিব নালাগে নহয়। মোৰ চাইকেলখন নিনিও আজি, তাতে পমো কমি আছে। এ হ'ব কলাগতি আৰু কলিয়া স্কুল পালেগে চাগে। সোনকালে বল ভালকে ধৰি লবি দেই। হ'ব। ক'বলৈ দিলে ক'ব পাৰিবি নাই? অকমান জানো আৰু, যদি কিবা ক'বলৈ কয় সেইকণকে কৈ থৈ দিম। ঐ, পতাকা উত্তোলন হৈ গ'ল নেকি? কাকো দেখা নাইচোন বাহিৰত। তাকে যাচোন বল স্কুলৰ ভিতৰলৈ। তই এনে মিছামিছিকে কেলে লৈ আহিলি? মই মুনুকণহঁতলৈ ৰখি থাকিলোহেঁতেন নহয়, সিহঁতৰ লগতে আহিলোহেঁতেন মই। তই মোৰ লগত আহিলি, তাতেনো কিডাল হ'ল? সদায় একেলগে আহো, আজি আগতেকে গুচি আহিলো। সিহঁতে আজি আমাক বেয়া পাব, গম পাওনে? তই বেছি কথা কবি, যা সিহঁত দুটা পকৰকে চেলেকি থাকগে। এই মেমেৰাটো যে বেছি কৰা অকণমান তই। হ'ব মনে থাকচোন, ছাৰে আহি শুনিলে গালি দিব। ঐ কলাগতি, আজি তহঁতে আমাক এৰি থৈ আহিলি যে? আমি ভাবিলো আকৌ তহঁতে গুচি আহিলি বুলি আকৌ। পতাকা উত্তোলন হ'ল নেকি? নাই হোৱা, আৰু 10 মিনিটমান বাকী আছে। ছাৰে কৈছে 9টা বজাৰ লগে পতাকা উত্তোলন কৰিব। তহঁতক বিচাৰি বুজি তহঁতি ইয়াত আছহি। বল ফিল্ডলৈ বল, পতাকা উত্তোলন কৰিব হ'ল। আমাৰ পতাকা উত্তোলন হৈ গৈছে। এতিয়া আমাৰ ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰিব লাগে। হৈছে। পিছে তহঁতি বেছি খৰকে গাইছ। কোনে কি গাইছ ধৰিবই পৰা নাই। পিছে গণতন্ত্ৰ দিৱস কিয় পালন কৰা হয় তহঁতি জাননে নাজানো? হয় নেকি? কলাগুটি তই কচোন, 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস কিয় পালন কৰা হয়? ইমান সোপা থাকোঁতে মুখে সুধিবলৈ পালে। ছাৰ, 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ দেশৰ সংবিধানখন গৃহীত কৰা হৈছিল। সেইবাবে প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। ভেৰি গুড। আমি এইবিলাক কথা সকলোৱে জনা উচিত। ছাৰ, বুটটো বিলাই দিব পৰা হ'ল আৰু। লাইনে প্ৰত্যেককে দি দে। বন্ধু বান্ধৱীসকল, আপোনালোকক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু যিসকল লোকে আমাৰ দেশৰ কাৰণে প্ৰাণ আহুতি দিছিল, শ্বহীদ হৈছিল, তেওঁলোকলৈ আমাৰ ফালৰ পৰা শতকোটি প্ৰণাম। আৰু আমাৰ ইয়াত কিবাকিবি ভুল ভ্ৰান্তি হ'ব পাৰে, ভুল ভ্ৰান্তিবোৰ ক্ষমা কৰিব। আজিৰ খণ্ডটো ইমানলৈ, আৰু আমাৰ নেক্সট খণ্ডবোৰ চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো।